আপোনালোকে কওকচোন মই হাগুতে মুঠোতে মোৰ তাহাঁতক লগত লৈ ঘূৰিম নাই বিশ্বাস কৰক মই সেইকাৰণে মানুহে জীৱনত VIP হ'ব নালাগে VIP হ'লে মানে ইহঁতে সেইকাৰণে আজি তাহাঁতৰ পৰা পলাই ফুৰিছোঁ বোলো শান্তি মনে বিহুখন চাওঁ কিন্তু পিছতেৰে আপোনালোকে আকৌ নাভাবিব মোক কোনোবা পুলিচে দৌৰাই ফুৰিছে বুলি চুৰ ডকাইত বুলি এটি বিশেষ ঘোষণা এজন লম্পটে এজনী বিবাহিতা মহিলাক অশালীন ইংগিত দি পুলিচৰ হাতত পলাই ফুৰিছে কোনো ফলাফল ব্যক্তিয়ে যদি তেওঁক ধৰিব পাৰে লপা থপা গৰু পিটন দি পুলিচক গতাই দিয়া যায় তেওঁৰ পিন্ধনত এটা কোলা লং পেণ্ট আছে শেষ কৰিলে মই গম পাইছিলোঁ কলা ৰংটো যে কুলক্ষণীয় মই গম পাইছিলোঁ শেষ কৰিলে কলা পেণ্টটোৱে শেষ কৰি দিলে পুলিচ কেইটা বেলেগ একো নাৰাখিলে কলা পেণ্টটোহে নজৰত ৰাখিলে কি যে সমস্যা এতিয়া পেণ্টটো পিন্ধিও থাকিব নোৱাৰা হ'লো পুলিচে ধৰিবহি খুলিও দিব নোৱাৰা হ'লো মইনা পেণ্টটো মানুহজনে ধুই দিলে কি কৰা যায় এতিয়া নামিবও নোৱাৰা হ'লো উঠি থাকিবও নোৱাৰা হ'লে নাৰী যে চলনাময়ী আজি মই কিন্তু অন স্পট প্ৰমাণ পালোঁ शाबाश बेटा बहुत बढ़िया অন স্পট একদম স্বচক্ষৰে প্ৰমাণ পালোঁ নাৰী যে চলনাময়ী বিশ্বাস কৰক মোৰ নিচিনা ধুনীয়া ল'ৰা এটাই গাভৰু ছোৱালীজনী দেখিলে আই লাভ ইউ বুলি কোৱাটো স্বাভাৱিক কথা আই লাভ ইউটো কৈ মই কি অশালীন ইংগিত দিলোঁ আপোনালোকে কওকচোন মোক কি ভুল মই দেখিলোঁ ছোৱালীজনী অশালীন ইংগিত এইটো বোলে মই আই লাভ ইউ বুলি ক'লে এতিয়া তাই পুলিচত কমপ্লেইন দিলে সেইটো বোলে অশালীন ইংগিত জহনী জাতিয়ে 3টা কান্তলীয়া চৰু মাৰিলে তাতো শান্তি নাপালে মোৰ লগত এগ্ৰিমেণ্ট কান্তলীয়া চৰলৈকে আছিলে এতিয়া বোলে পুলিচতো কমপ্লেইন দিলে আৰু এইমাত্ৰ এনাউন্স কৰোঁতে গম পালোঁ তাই বোলে বিবাহিত বোৱাৰী তাত মোৰ কি ভুল মা কচম ভগৱানৰ শপত মই 1% গম পোৱা নাছিলোঁ সেইজনী যে বোৱাৰী গমনো কেনেকৈ পাম হিন্দুৰ নামত এই উখোৱা চাউলটোহে গম পাব ষ্টাম্পটো ধৰিব পাৰিব লাগিব ন আগৰ দিনৰ কথা বেলেগ আছিলে আগতে আমাৰ মাহঁতে আইতাহঁতে সেন্দুৰৰ ফুটটো ইমান ডাঙৰকৈ লয় নহয় একদম ৰেড ছিগনেলৰ নিচিনা হৈ থাকে 2 কিলোমিটাৰ আঁতৰৰ পৰা ল'ৰা ওচৰলৈ নাচাপে এতিয়া ধৰিবই নোৱাৰি আৰু সেই কেউজনৰ নিচিনা সৰুকৈ কেন্দ্ৰটো মই কিবা ভুল হৈ গ'ল এতিয়া কি কৰোঁ নামিবও নোৱাৰোঁ উঠি থাকিবও নোৱাৰোঁ অনুষ্ঠানৰ মাজলৈকে গৈ পেলাই ইয়াতে ভেজু ভাওনা কৰি থকাই ভাল অনুষ্ঠান কিবা চিচিংফাকক আকৌ মাতিছেনে বাৰু আচ্ছা আপোনালোকৰ উঠৰিবা কি হ'ল চিচিংফাকক মাতি মাতি আমনি লগা নাই আকৌ মাতিছে এবাৰ চাই ল'ম মই বোলে কি কৰা যায় চিচিংফাক দে মাত চিচিংফাকটো মাতিছে ডেন্সৰ ষ্টেপটো কি দিছিলি ভাইটি পকেটত খুচুৰা পইচা নাই থকা হ'লে দি দিলোঁ হয় চিচিংফাকটো তই নেকি চি কথা চিচিংফাকটো টপা মই আকৌ প্ৰেডিকশ্যন কৰি আছিলোঁ এইবছৰ কিবা নতুন আগৰ কি বছৰ আহিল এইবছৰ কিবা নতুন চিচিংফাক এটা আহিব নেকি সেই টপাডাল এতিয়াও আছে নহয় মানে কি কথা এটা আছে গছ পুলি ৰুলেও মাটি বা বেয়া হ'লেও সাৰ পানী নাথাকিলেও গছ চছ কিবা কিবি তথাপি কিবা এটা ধনিয়া চনিয়া পেলাই থ'লেও গজেই তোৰ মই চুলি নামত এডালো নগজিলে তাৰপিছত বেয়া নালাগেনে চেলুনবিলাকৰ সন্মুখেদি যাওঁতে দুখ নালাগেনে আচ্ছা ৰচোন এই চিচিংফাকটো তই ন আচ্ছা একে কথা এটা সুধো তই যে আহোঁতে যে এনেকে নাচি নাচি আহিছ ইমান ফূৰ্তিত যে আহিছ ইয়াত মাৰ বিয়া 8 মঙলা পাতিছ মোৰ চাকৰি হ'ল চাকৰি হৈ গ'ল নেকি নতুন খবৰ কুঠৰিৰ কাৰণে আমাৰ চিচিংফাকৰ বোলে চাকৰি হ'ল কংগ্ৰেচুলেশ্যন
এইটো চাকৰি আছে কেনেকুৱা ভাল লাগিছে না কুমলীয়া হাত চাগে চুবলৈ পোৱা নাই মোৰতো পাই একে এৰিয়ে নিদিয়া হ'ল চাকৰিটো ভাল লাগিছে শুনি পেলাই বেয়াও লগা নাই কৰ্ম সংস্থাপন এটা পাইছ ভাল পাইছো মই যিয়ে নহয় কিমান এইবিলাক ষ্টেজে কমেডি কৰি ফুৰিবি ঠিকে আছে তোৰ কিহত চাকৰি হ'ল চেম্পু কোম্পানী তোৰ কিহত চাকৰি হ'ল চেম্পু কোম্পানী অ' মাই গড চেম্পু কোম্পানী মানুহে গম নাপায় নেকি তই যে TFK মানে টপ ফ্ল'ৰটো খালি নহয় না লজিকেলি কথা এটা আছে তই চেম্পু কোম্পানীত চাকৰিকে চেম্পু ক'ত ধৰিবি ওপৰলৈ চা জেগাই নাই দেখোন হা হ'ব ইমান কৰিব নালাগে কথাটো নাই তই কোনো দৰকাৰ নাই কোনো দৰকাৰ নাই তোৰ নিচিনা তই টেলেণ্টেড ল'ৰা মই জানো তোৰ সৰুৰ পৰা পাইছো মই তই কোম্পানী চাকৰি কৰা দৰকাৰ নাই তই কাম কৰ তোৰ গভৰ্ণমেণ্ট চাকৰি মই দি আছো এতিয়া চৰকাৰে ঘোষণা কৰিলে কি ঘোষণা কৰিছে এতিয়া চৰকাৰে নতুন চৰকাৰে সকলোৰে কথা চিন্তা কৰেতো এতিয়া চৰকাৰে তোৰ নিচিনা টপা মানুহবিলাকৰ কাৰণে একদম চৰকাৰী চাকৰি ডাইৰেক্ট ঘোষণা কৰি দিলে ডাইৰেক্ট কৰিলে কি চাকৰি এই যে আমাৰ স্কুলবিলাক যে থাকে LP স্কুল হাই স্কুলবিলাক তাত যে দুপৰীয়া ভাতটো খুওৱা হয় ন আজিকালি সেই ভাতটো খোৱা ৰান্ধনীবিলাক যে আছে চবতো ৰান্ধনী মাইকী মানুহে আমাৰ স্কুলবিলাকত চব ৰান্ধনী মাইকী ৰান্ধনী তো এতিয়া মাইকী মানুহৰ ৰান্ধনীবিলাকক অঁতৰাই চৰকাৰে ডিচিশ্যন লৈছে চবতে তোৰ নিচিনা টপা মানুহ এপইণ্ট কৰিব মানে গোটেই স্কুলবিলাকৰ ৰান্ধনীশালবিলাকক মহিলা ৰান্ধনীসকলক উলিয়াই ইয়াৰ নিচিনা চবতে একদম চিন্তা কৰিব লাগে টপা মানুহে এপইণ্ট কৰিব কিয় মানে মাইকী মানুহে ভাত বনালে দালিত চুলি ওলায় ভাজিত চুলি ওলায় এই নিচিনা টপা মানুহ থাকিলে চিন্তাই কৰিব লাগে না ৰেহেগা আহিলে বেয়া লাগিছে মানে কিয় অনুষ্ঠানলৈ আহি পেলাই এনেকে হিলি আছে যে এইটো থাকো এইটো পৰম্পৰা ৰচোন আপুনি প্ৰশ্ন কেইটামান বুজাব তই মোক প্ৰশ্ন সুধিবি আপুনি বহুত জানা বুলি কয় নহয় আপুনি বহুত মই জানা বুজা ল'ৰা বাৰু জানে চবেই মই অলৰেডি আহিলো আপুনি জানে এখন বিহু মঞ্চ আহিছে প্ৰশ্ন কেইটামানকে কওক উত্তৰ দিয়ক আপুনি নহয় প্ৰশ্ন কম নে উত্তৰ কম উত্তৰ শুদ্ধকে কবি তাকে উত্তৰ দিব লাগিব ইয়াত এনেই আহিব নোৱাৰিব মানে অ'কে ক কি সুধিবি সুধ শুনো পেলাই আগে যা সেইটো থাকেই কফটো ভাল হোৱাই নাই এই টনচিলৰ বাহ ল'বগে প্ৰশ্ন সুধ দেউতাৰ ভায়েকক কি বুলি মাতে এটা শব্দত প্ৰকাশ কৰা নেকি কি দেউতাৰ ভায়েকক কি বুলি মাতা এই নেমাতো কাজিয়া লগা আছে এইবিলাক ফেমিলি মেটাৰ নোসোমাবি গুৰিয়াই দিম প্ৰশ্ন সুধিম বুলি কৈছ কোৱালিটি থকা প্ৰশ্ন কিয় ফেমিলি মেটাৰ সোমাইছে মাটি দৰা এতিয়ালৈকে চহী কৰি দিয়াই নে দেউতা ভায়েকৰ কথা সুধিছে বেলেগ আছে কি সুধিবি আপুনি কওক কি বাতৰি কাকত আৰু ৰেডিঅ'ৰ মাজত পাৰ্থক্যটো কওক বাতৰি কাকত আৰু ৰেডিঅ'ৰ মাজত পাৰ্থক্য আকৌচোন বাতৰি কাকত আৰু ৰেডিঅ' মানে নিউজ পেপাৰ আৰু ৰেডিঅ'ৰ মাজত পাৰ্থক্য বাতৰি কাকত আৰু ৰেডিঅ'ৰ মাজত পাৰ্থক্যটো হৈছে এইটোৱে যে বাতৰি কাকতত কেঁচা পিঠাগুৰি ৰ'দত দিব পাৰি ৰেডিঅ'ত নোৱাৰি লজিক আছে তই ভুল কৈছ নেকি ক মাছে কিয় মাতিব নোৱাৰে কি মাছে কিয় মাতিব নোৱাৰে কওকচোন মাছে কিয় মাতিব নোৱাৰে কথা ক'ব নোৱাৰে কুকুৰৰ পোৱালি তোৰ মূৰটো 5 মিনিট পানীত ডুবাই ৰাখো দেচোন মাতিব পৰা নাই চাওঁ শিল ক'ত পোৱা যায় শিল ক'ত পোৱা যায় শিলটো নৰ্মেলি মগু দালি মচুৰ দালি চবতে পোৱা যায় আজিকালি কণ্ট্ৰলৰ চাউলতো থাকে দেই আপুনি বহুত সাহসী নহয় সাহসী আগতে ক'লো সাহসী মানুহ আপোনাক কথা এটা কওঁ আপোনাৰ সন্মুখত যদি এটা বাঘ আহে আপুনি কি কৰিব বাৰু কি ক'লি সন্মুখত যদি বাঘ এটা আহি যায় কি কৰিব মোৰ সন্মুখত যদি এটা বাঘ আহে মই কি কৰিম মোৰ সন্মুখত যদি এটা বাঘ আহে মই কি কৰিম মোৰ সন্মুখত যদি এটা বাঘ আহে নহয় মই যে মই কি গতিটো কৰিম যি কৰিবলগীয়া আছে বাঘটোৱে কৰিব কিবা ভাল অনুষ্ঠান নাই নেকি সদায় একে সোপায় নাই আছে নে কি আছে নতুন আমাৰ অনুষ্ঠানলৈ আহি আছে আপুনি মাত দি দিব আমাৰ
জনপ্ৰিয় অভিনেতা কৌতুক অভিনেতা লগৈ লোকৈ আহি আছে কোনটা বুলি ভাওনা লোকৈ ও মাতি দে আহি আছে এই বঢ়িয়া লোকৈ আহি আছে এতিয়া ইমান যে জুনবাই এনেকে ফেনচনত বহি থাকিব ভাবাই নাই ইমান বিলাক জুনবাই ছোৱালী বিলাকৰ মুখকেইখন একদম জুনবাই নিচিনা জিলিকি আছে বেলেগ বস্তু নেদেখিলে ছোৱালী কেইজনীহে দেখিলে যৌৱন উঠলি আছে কোৱালিটি মুখতে একে দেখিলে আৰু এটা কথা কওঁ দেই কি আজি পুথুৰী বিহুখনত ছোৱালী বিলাকে বেলেগ দি আছে মোচন আৰে দিবইতো মোচন কাৰণ গাত ধনী আহিছে এসোপামান বডি লোচন আকৌ মইনাকেইটাৰ কথা কওঁ দেই ইফালৰ মইনাকেইটাই সিফালৰ মইনাকেইজনীলে চাই চাই বেলেগ আহি আছে মিচি খিয়াই কিন্তু মইনাটোৱে ভাবিছে হাতটো সেইফাল কোৱাটা এটা ক'ত পায় আজিকালি কোৱাটাৰ নহয় 90 ml পায় আৰু মানে কি আজিকালি মই এতিয়া মন কৰি আছো আৰে ডেকা ল'ৰাবিলাকে নতুন বাইক লৈছে না বাইক লৈ বেলা বাকি স্পীডত পাৰ হৈ যায় স্পীডত বাইক চলাই গ'লে নাভাবিবা সি ছোৱালী আগত চাল দিছে বুলি ডেকা ল'ৰাটোৱে স্পীডত বাইক চলাই গ'লে নাভাবিবি সি ছোৱালী